So guys, finally আমি টিকেট কাউণ্টাৰত আহি পালোঁ। তো ক'ৰবাত কোনোবা ঠাইত যাব গ'লেতো টিকেট কাটিবই লাগিব। তাতে টিকেট কাটি লওঁ। তো টিকেট ল'লোঁ ইয়াত কল পাৰ্কত সোমাবলৈ, আৰু 30 ৰুপিজ লয় ইয়াতো। গেটটো চাওক কি ধুনীয়া, গণেশ ঘাট যোৱা গেটটো তামাম মজা গাইছ। তো গাইছ টিকেট কাটা হৈ গ'ল। তো গৈ আছোঁ। তো টিকেট মানে অলপ দূৰত হয়, 50 মিটাৰমান দূৰত, আৰু গেটটো হ'ল মানে অলপ 50 মিটাৰমান দূৰত আৰু না। তো অলপ খোজকাঢ়ি আহিব লাগে, তো খোজকাঢ়ি গৈ আছোঁ। হে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল NBJ ব্লগ। তো গাইজ আজি আহিছোঁ কল পাৰ্ক, তেজপুৰ কল পাৰ্কত ফুৰিবলৈ। তো আপোনালোকক দেখাই আছোঁ গাইজ তেজপুৰ কল পাৰ্কত কি আছে চব এক্সপ্ল'ৰ কৰি যাম গাইজ। তো যদি গাইজ আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, নতুন আহিছে, তেন্তে প্লিজ গাইজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু দাদাও আছে লগত। কেনেকৈ লাগিছে ক? মজা মজা গাইজ তেজপুৰ কল পাৰ্কলৈও এবাৰ ছেকেণ্ড টাইম 2010 নে 12 নে 14 আহিছিলোঁ। তো এতিয়া আকৌ আৰু এবাৰ 2022ত ধামাকা ভিডিঅ' লৈ আপোনালোকক স্বাগতম। ये हम लोग का दीदी है। हाय हेलो। ये मेरा दीदी है। তো গাইজ মানে কি ক'ম, আহিলোঁ ইয়াত। তো আহি অলপ বেয়া এইটো কাৰণে লাগিল, কাৰণ কেমেৰাটো তাত ৰখাই থ'লে। কেমেৰা যদি আনিব হ'লে 100 ৰুপিজ লাগিব। তো 100 ৰুপিজ আমি নিদিলোঁ। তো মানে সেইটো কাৰণে কেমেৰাটো নানিলোঁ আৰু না, তাতে থৈ দিলোঁ। তো মোবাইলেদি বেষ্ট ইয়াৰ নে কি? তো মোবাইলেদি ব্লগ কৰি থাকক, মোবাইলেদি চাই থাকক গাইজ, কেমেৰা নহ'লে হ'ব। দিদি কৈছিলোঁ, দিদি নহয় মোৰ ভাইটি হয়। অলপ সোনকালে আহিলোঁ তেন্তে নাওটো উঠিব পাৰিলোঁ হয়। তো নাওত উঠি আপোনালোকক দেখালোঁ হয় আৰু না। তো দেৰি হৈ গ'ল ন, সেইটো কাৰণে আকৌ নাওত উঠিব নোৱাৰিম চাগে। তথাপিও ট্ৰাই কৰিম গাইজ আপোনালোকৰ কাৰণে নাওত উঠিবলৈ। গাইজ ইয়াত এটা আৰু বৰ ইম্পৰ্টেণ্ট এটা বস্তু বনাই থৈ দিছে ইয়াত, চাওক গাইজ। মজা লাগিছে, মজা লাগিছে কি ধুনীয়া মজা বনাই দিছে। প্লেন চাওক, প্লেন, ৰিয়েল প্লেন আছে, ৰিয়েল প্লেন দেখাই আছোঁ আপোনাক গাইজ। আপোনালোকে চাই থাকিব গাইজ, ৰিয়েল প্লেন দেখাই আছোঁ গাইজ আপোনালোকক গাইজ। এইটো আছে মোৰ পিছৰ ৰিয়েল প্লেন। ৰিয়েল প্লেন নহয়, মানে এনেই বনাই দিছে। ৰিয়েল প্লেন নহয় দেই গাইজ, এনেই জোক, ধেমালি নকৰোঁ, হাঁহি ফূৰ্তি নকৰোঁ। তো কাৰ লগত কৰিম গাইজ? তো ৰিয়েল নহয়, বাছ এনেই বনাই থৈ দিছে গাইজ। চাওক একদম মজা প্লেন এটা বনাই থৈ দিছে গাইজ। এইটো চাওক কি মজা বনাই দিছে। মানে বেলেগ বেলেগ খালি মূৰটো আছে আৰু না, মাথাটো আছে। সৰু সৰু অকণমান শিশু ল'ৰা ছোৱালীবোৰে ইয়াত খেলিব পাৰে। এনেকুৱা বনাই থৈ দিছে আৰু না। এইটোও চাওক, মানে ইয়াত আগত পানী ওপৰৰ পৰা তলত আহে, এনেকুৱা আছিল নে কি আছিল সেইটো গম নাপাওঁ। এতিয়া চাগে বন্ধ হ'ল চাগে, এতিয়া নচলে আৰু। ভিউটো তাতে অলপ আন্ধাৰ হ'ব পাৰে, কাৰণ এতিয়া অলপ আন্ধাৰ হৈ গ'ল ন, অলপ দেৰি হৈ গ'ল আমি আহোঁতে। তো গাইজ মানে নাওত উঠিম ভাবিছিলোঁ আৰু না। তো দেখোন টিকেট কাউণ্টাৰ ক্ল'জ, চাগে বন্ধ হৈ গ'ল, আৰু সন্ধিয়া হৈ গ'ল না, সেইটো কাৰণে। কি বন্ধ হয় নেকি? অঁ তো গাইজ কি ক'ম আৰু, ব'ৰ্ড নাই, মানে ব'ৰ্ড নাই বোলে আৰু। তো চব বুকিং হৈ আছে ব'ৰ্ড। উপায় নাই আৰু, সন্ধিয়া হৈ গ'লো গাইজ। আছে কিন্তু ওপৰত আছে দেই, এতিয়া লৈ যাওঁ নেকি? এই পুৰা মাৰি দিওঁ নেকি?
ইয়াৰ ভিউটো চাওক না পুৰা সন্ধিয়া হ'লে পুৰা মানুহ হয় ইয়াত সন্ধিয়া হ'লেও মানুহৰ কমি নাই আৰু পুৰা মানুহ এতিয়া গাইজ আজিলৈ ইমানেই আৰু না তো যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ তো আজিলৈ বাই বাই জয় আই অসম।